মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক ৰাণী বাইদেউ ইউটিউব চেনেললৈ স্বাগতম। আজি আমি দ্বিতীয় শ্ৰেণীৰ অংকুৰণৰ 5 নম্বৰ পাঠটো আলোচনা কৰিম। 5 নম্বৰ পাঠটোৰ নাম কি আছে? বুদ্ধিয়ক বীৰবল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে নিশ্চয় সাধু শুনিছা ককা-আইতাসকলৰ পৰা। সাধু শুনি ভাল লাগে চাগে ন? এতিয়া আমি এই পাঠটোত এটা সাধুৱে পঢ়িব পাম। সাধুটোৰ নাম কি? সাধুটোৰ নাম হৈছে বুদ্ধিয়ক বীৰবল। ঠিক আছে? এতিয়া আহাচোন আমি সাধুটোনো কি চাওঁ। আকবৰ দিল্লীৰ বাদশ্বাহ আছিল। তেওঁ ৰাজসভাত বীৰবল নামেৰে এজন সভাসদ আছিল। বীৰবল অতি বুদ্ধিয়ক বাবে আকবৰে বৰ স্নেহ কৰিছিল। স্নেহ মানে মৰম কৰা। আকবৰে মাজে সময়ে সভাসদসকলৰ বুদ্ধিৰ পৰীক্ষা লৈছিল। পিছে বীৰবলক বুদ্ধিৰ পৰীক্ষাত কোনেও পৰাস্ত কৰিব পৰা নাছিল। কিয়নো নোৱাৰিছিল যে বীৰবল অতি বুদ্ধিয়ক আছিলে। সেইবাবে বীৰবলক কোনেও পৰাস্ত কৰিব পৰা নাছিলে। এদিন আকবৰে মজিয়াত এডাল ৰেখা টানি উপস্থিত সভাসদসকলক ক'লে, এই ৰেখাডাল যিজনে স্পৰ্শ নকৰাকৈ চুটি কৰিব পাৰিব তেওঁকে মই পুৰস্কাৰ দিম। সেইবুলি কোনে কৈছিলে? আকবৰে কৈছিলে। ঠিক আছে, আকবৰ কোন আছিল? আকবৰ দিল্লীৰ বাদশ্বাহ আছিলে। এতিয়া শুনা, আকবৰে যে তেনেকৈ ক'লে যে মই এইডাল ৰেখা টানিছোঁ, এই ৰেখাডাল যিজনে স্পৰ্শ নকৰাকৈ চুটি কৰিব তেওঁকে মই পুৰস্কাৰ দিম। আকবৰৰ কথা শুনি সকলোৱে ভাবিবলৈ ধৰিলে। এজন সভাসদে আকবৰক ক'লে, মহাশয়, ৰেখাডাল অকণমান মচি দিলেই চুটি হ'ব দেখোন। হয়নে নহয় বাৰু? আকবৰে টনা ৰেখাডাল যদি অকণমান মচি দিয়া হয় তেতিয়াতো চুটি হ'ব। সেইবুলি এজনে ক'লে। কোনে ক'লে? সভাসদে ক'লে। ঠিক আছে? তাৰপিছতে আকবৰে তেতিয়া ক'লে, তেনেকৈ চুটি কৰিলে নহ'ব। ৰেখাডাল স্পৰ্শ নকৰাকৈয়ে চুটি কৰিব লাগিব। বীৰবল ইমান পৰে মনে মনে বহি আছিলে। ঠিক আছে? এইবাৰ কি কৰিলে? বীৰবলে বহাৰ পৰা উঠিলে। উঠি ৰজাক সেৱা জনালে। তাৰ পাছত মজিয়াত ৰজাই আঁকি থোৱা ৰেখাডালৰ তলতে দীঘলকৈ, ঠিক আছে? বীৰবলে কি কৰিলে? বীৰবলে মজিয়াত ৰজাই আঁকি থোৱা ৰেখাডালৰ তলতে দীঘলকৈ এডাল ৰেখা টানিলে। ঠিক আছে? এতিয়া বীৰবলে যিডাল ৰেখা টানিলে সেই ৰেখাডাল আকবৰে টনা ৰেখাডালতকৈ দীঘল হ'ল। তাৰপিছত তেওঁ আকবৰক ক'লে, জাহাপনা, আপোনাৰ ৰেখাডাল চুটি হ'লনে? এতিয়া তোমালোকে বুজি পালা নাই কেনেকৈ ৰেখাডাল চুটি হ'ল? কেনেকৈ ৰেখাডাল চুটি হ'ল? কাৰণ বীৰবলে আকবৰে টনা ৰেখাডালৰ কাষতে দীঘলকৈ এডাল ৰেখা টানিলে। আকবৰে বীৰবলৰ উপস্থিত বুদ্ধিৰ প্ৰশংসা কৰিলে আৰু কি দিলে? পুৰস্কাৰ দিলে। এতিয়া তোমালোকে নিশ্চয় সাধুটো বুজি পালা। ঠিক আছে? এতিয়া তলত কিছুমান প্ৰশ্ন দিছে। সেই প্ৰশ্নৰ উত্তৰখিনি মই তোমালোকক কৰি দিছোঁ। তোমালোকে নিজৰ নিজৰ বহীত লিখি থবা। প্ৰথম প্ৰশ্নটো, আকবৰ কোন আছিল? আকবৰ কোন আছিল? আকবৰ দিল্লীৰ বাদশ্বাহ আছিলে। ঠিক আছে? দ্বিতীয় প্ৰশ্নটো চোৱাচোন কি আছে? আকবৰৰ ৰাজসভাৰ আটাইতকৈ বুদ্ধিয়ক সভাসদগৰাকী কোন? কোন আছিল? বীৰবল আছিল। বীৰবলে ৰেখাডাল কেনেকৈ চুটি কৰিলে? বীৰবলে কি কৰিলে বাৰু? বীৰবলে ৰজাই টানি থোৱা ৰেখাডালৰ তলতে এডাল ৰেখা টানিলে। এই ৰেখাডাল আগৰ ৰেখাডালতকৈ দীঘল। বুজি পাইছা নিশ্চয়? আকবৰে বীৰবলক কি দিলে? আকবৰে বীৰবলক
উপস্থিত বুদ্ধিৰ প্ৰশংসা কৰিলে আৰু পুৰস্কাৰ দিলে। তাৰপিছতে সেই পাঠটোৰ আমি এতিয়া যিখিনি পঢ়িলোঁ, ইয়াৰ পিছত তোমালোকক কিছুমান যুক্তাক্ষৰ গঠন কৰিব দিছে আৰু পঢ়িব দিছে। মই কিছুমান যুক্তাক্ষৰ তোমালোকক ভাঙি দেখাইছোঁ। তোমালোকে নিজেও এইখিনি লিখি ল'বা আৰু ভালদৰে পঢ়িব চেষ্টা কৰিবা। ঠিক আছে? আৰু যিখিনি প্ৰশ্ন উত্তৰ মই তোমালোকক কৰি দিলোঁ, সেই প্ৰশ্ন উত্তৰখিনি তোমালোকে নিজৰ নিজৰ বহীত লিখি মোক দেখাবা বুলি আশা কৰিলোঁ। ঠিক আছে? তাৰপিছতে এইখিনি চোৱাচোন, যুক্তাক্ষৰ ভাঙা দিল্লী, উন্নয়ন, উচ্চাৰণ, মহম্মদ। দিল্লী, দিল্লীটো কি? লয় লৈ আল, ল যোগ ল। ঠিক আছে? তেনেদৰে উন্নয়ন, দন্ত্যান্বয় আন্ন, ন যোগ